আমি ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ পৰা এটা নতুন আঁচনি আমি ঘোষণা কৰিব খুজিছো। সেইটো হৈছে অসমৰ ৮,০০০ নামঘৰলৈ ২.৫ লাখ টকাকৈ আৰ্থিক অনুদান। নামঘৰ বুলি ক'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ এই মহাপুৰুষসকলে প্ৰতিষ্ঠা কৰি থৈ যোৱা নৱবৈষ্ণৱ ধৰ্মৰ সৈতে বা নৱবৈষ্ণৱ আন্দোলনৰ সৈতে জড়িত বা অসমৰ সমাজ জীৱনক নামঘৰ বুলি ক'লে যাক বুজায় তেওঁলোকে এই আঁচনিৰ ফল লাভ কৰিব পাৰিব। মন্দিৰ, মছজিদ, গীৰ্জা এই আঁচনিৰ অন্তৰ্ভুক্ত নহ'ব। প্ৰতি সমষ্টিত প্ৰথম পৰ্যায়ত আমি ৫৫টাকৈ নামঘৰ দিবৰ কাৰণে আমি জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছোঁ। ১,০০০ আমাৰ লগত থাকিব, কোনোবা জাগাত যদি পিছত বেছি প্ৰয়োজন হয় বা কোনোবা নামঘৰ যদি পুৰণা নামঘৰ বাদ পৰি যায়, সেই ১,০০০ আমি ৰাজ্যিক ভিত্তিত আবণ্টন কৰিম। 55 আপোনালোকক মই নিৰ্দেশখন দিছোঁ। নিৰ্দেশত লিখা আছে যে চিলেকশ্যন ডিচিয়ে কৰিব। চিলেকশ্যন কৰোঁতে সমষ্টিটোৰ আটাইতকৈ পুৰণা নামঘৰটোক অগ্ৰাধিকাৰ দিব। ST, SC দুৰ্বল সমাজৰ দুৰ্বল লোকসকলে যি নিজৰ টকা দি নামঘৰটো বনাব নোৱাৰে সেই গাঁওবিলাকক অগ্ৰাধিকাৰ দিব। কোনোবা নামঘৰ যদি কিবা জনশ্ৰুতিৰ কাৰণে, যেনেকৈ ধৰক ঢেকীয়াখোৱা নামঘৰ, জনশ্ৰুতি বা মহাপুৰুষ মাধৱদেৱৰ লগত থকা সম্পৰ্কৰ কাৰণে বা তেওঁৱে অক্ষয়বন্তী জ্বলাইছিলে তাৰ কাৰণে বিখ্যাত বা মানুহ তাত যায়, সেই নামঘৰটো তেনেকুৱা নামঘৰ যদি বহুত পুৰণা নহয়ও পৰ্যটনৰ দৃষ্টিভংগীৰ পৰা সেই নামঘৰতো ২.৫ লাখ টকা দিব পাৰিব। গতিকে এইটো আমাৰ আৰু এটা প্ৰতিশ্ৰুতি আছিলে আৰু আমি এইটো পুঁজি অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইকৰ ভিতৰতে আমি দি দিম। চ' 8,000 নামঘৰ, ৮,০০০ নামঘৰ, প্ৰতি নামঘৰে ২.৫ লাখ টকাকৈ পাব। সমষ্টি ভিত্তিত ৫৫টা আৰু ১,০০০ আমি ৰাজ্যিকভাৱে থৈ দিছোঁ। পিছত যদি কোনোবা বিশিষ্ট নামঘৰ আদি বাদ পৰি যায় আমি যাতে সেইখিনি কাভাৰ কৰিব পাৰোঁ। কোনোবা সমষ্টিত যদি ৫৫টা নামঘৰ নাথাকে, বহুত সমষ্টিত নাথাকিব, সেই যিখিনি ছেভিংছ হ'ব সেইখিনি পিছত আমি আন সমষ্টিৰ মাজত বিতৰণ কৰি দিম। ৭,০০০ বিতৰণ হৈছে জিলা উপায়ুক্তবিলাক বা সমষ্টিত, ১,০০০ ৰাজ্যিক ভিত্তিত আমি ৰাখি থৈছোঁ। গতিকে আপোনাক যিখন চাৰ্কুলাৰ দিছোঁ 7,000ৰ চাৰ্কুলাৰ, য'ত DC সকলে বিতৰণ কৰিব লাগিব আৰু ১,০০০ আমাৰ লগত থাকি যাব, তাক আমি সময়ত বিতৰণ কৰিম। চ' এই সপ্তাহত মোৰ এই দুটা এনাউন্সমেণ্ট থাকিলে, আনন্দৰাম বৰুৱা বঁটা আৰু অসম দৰ্শন। ইয়াৰ লগত আজি আমি আৰু এটা অনুমোদন দিছোঁ। আমাৰ বাজেট বক্তৃতাত আপোনালোকে দেখা পাব যে এইবাৰ আমি ৩৭৭টা পুৰণা ধৰ্মীয় অনুষ্ঠানক ১০ লাখকৈ টকা দিম বুলি ঘোষণা কৰিছিলোঁ। যোৱাবাৰ ১,০০০টাক দিছিলোঁ। এইবাৰ আমি আৰু 377 অনুষ্ঠানক আমি ১০ লাখকৈ টকা দিয়াৰ বাবে ঘোষণা কৰিছিলোঁ। সেই পুঁজিও আজি আমি অনুমোদন কৰিছোঁ। চ' 37 crore 70 lakhs আজি আমি চেংচন কৰিছোঁ। কোনোবা ব্যক্তিয়ে যদি সাংবাদিক যদি মহলৰ পৰা যদি ইচ্ছা হয় যে নহয় লিষ্টখন আমাক লাগে, এই লিষ্টখন আপোনালোকে পিছত নৱপাটগিৰিৰ পৰা লৈ ল'ব, মই দি থৈ দিছোঁ। চ' অসম দৰ্শন আঁচনিৰ এইবাৰ দুটা কম্পোনেণ্ট আছিল। 377 ধৰ্মীয় অনুষ্ঠানক ১০ লাখ টকা, সেইটো আমি আজি অনুমোদন কৰিলোঁ। ৮,০০০ নামঘৰক ২.৫ লাখ টকা, তাৰ প্ৰক্ৰিয়া আজিৰ পৰা আমি আৰম্ভ কৰিলোঁ।